ময়ৰাবাৰী গ্ৰাম্য চিকিৎসালয়ত এক নাভূত নাচৰুত ঘটনা। ৰোগীক চিকিৎসাৰ পৰিৱৰ্তে শাৰীৰিক প্ৰহাৰ। ধনৰ বিনিময়ত চলিছে নেকি চিকিৎসা সেৱা? চৰকাৰী দৰমহাৰে পেট নভৰা চিকিৎসা কৰ্মীসকল এবাৰ নামিছে ধনৰ বিনিময়ত। ময়ৰাবাৰী গ্ৰাম্য চিকিৎসালয়ত অসম মিয়া পৰিষদৰ তীব্ৰ প্ৰতিবাদত চিকিৎসালয় চৌহদ উত্তপ্ত হৈ পৰিছে। দাদাগিরি বন্ধ করক, ডেলিভারি রোগীর পরা উৎকোচ লোৱা বন্ধ করক, ডেলিভারি রোগীর পরা উৎকোচ লোৱা বন্ধ করক, ইনচার্জের নিয়মীয়া দায়িত্ব পালন করক, ইনচার্জের নিয়মে দায়িত্ব পালন করক, নার্সৰ দাদাগিরি বন্ধ করক। এগৰাকী গৰ্ভৱতী মহিলাক চিকিৎসালয়খনৰ কৰ্তব্যৰত এগৰাকী নাৰ্ছে চৰ মৰা আৰু ধন লোৱাৰ অভিযোগ উত্থাপিত হৈছে। অভিযোগৰ ভিত্তিত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে অসম মিয়া পৰিষদে। চিকিৎসকৰ উপস্থিতি নিয়মীয়া কৰক, প্ৰসূতিৰ পৰা উৎকোচ লোৱা বন্ধ কৰক, ময়ৰাবাৰী সমূহীয়া স্বাস্থ্য কেন্দ্ৰত সমস্যামুক্ত কৰক, ৰোগীক দুৰ্ব্যৱহাৰ কৰা নাৰ্ছ হামিদা বেগমক নিলম্বন কৰক ইত্যাদি শ্লোগানেৰে প্ৰতিবাদস্থলী উত্তপ্ত কৰি তোলে। কালি আমার ককায় ফোন করেছে, আহি আমাক সুধিছে তোমাক কি কৈছে, কোনে কি কৰিছে। পিছত আমি কৈছোঁ এই ভিডিঅ' কৰিছোঁ। কৰাৰ পিছত বাবুলে মোৰ লগতো বহুত তৰ্কাতৰ্কি কৰিছে। কোনে কোনে কৰিছে? বাবু বাবুলে বাবু বাবুলে মই কিয় বিচাৰ দিছোঁ, চিভিলত কোৱা নাই কিয়, কিবা ছাৰক বা ডক্টৰক নাৰ্ছক কোৱা নাই কিয়, আমাৰ গাৰ্জেনক কিয় কৈছোঁ, সেইটো কাৰণে বাবুলে মোৰ লগত বহুত তৰ্কাতৰ্কি কৰিছে। বাবু বাবু হয় আৰু কি আপোনাক কি কৈছে, কি বুলি কৈছে? যে আমি কিয় বিচাৰ দিছোঁ, এইটো কি কিবা চিভিলত শুনাইছোঁ নে কি মানুহক জনাইছোঁ? আমি কৈছোঁ না, আমি জনোৱা নাই, মোৰ মোবাইলত পইচা নাই, ৰিচাৰ্জ নাই কাৰণে আমি ক'ব নোৱাৰিলোঁ। আৰু ক'লে তেনেহ'লে মানুহ আহিছিলে নে নাই, মতা মানুহ আছিলে নে নাই? নাই, ইয়াতে নাছিল। এতিয়া সংগঠনে অভিযোগ কৰিছে আপোনালোকৰ লগত গুণ্ডাগিৰি কৰিছে। বাবু কি কৰিছে? সেইটো গালাগালিজ কৰিছে যে কিয় আপুনি বিচাৰ দিছে, প্ৰতিবাদটো কিয় কৰিব খুজিছে আপোনালোকে? দম দিছে আপোনাক? কোনে দম দিছে? বাবুলে। বাবু হয়। এটেনশ্যন স্বাস্থ্যমন্ত্ৰী মহোদয়, এটেনশ্যন মুখ্যমন্ত্ৰী মহোদয়। এতিয়া প্ৰশ্ন হয়, সময়ে সময়ে ময়ৰাবাৰী গ্ৰাম্য চিকিৎসালয়ত সঘনাই ধন লোৱা ঘটনাৰ অভিযোগ পোহৰলৈ অহাৰ পাছতো কিয় ব্যৱস্থা লোৱা নাই চিকিৎসালয় কৰ্তৃপক্ষই? কাৰ সাহসত বলিয়ান হৈ চিকিৎসালয় কৰ্তৃপক্ষই দিন দুপৰতে দালাৰূপী চিকিৎসাকৰ্মী জিয়াউল হকক নিয়োগ কৰি এইদৰে প্ৰসূতি ৰোগীক চিকিৎসাৰ পৰিৱৰ্তে শাৰীৰিক নিৰ্যাতন চলাইছে, তাকে লৈ সৰব চৰ্চা চলিছে। যদি দিওঁ ৰেফাৰ দি দিম। এতিয়া ভয়ত মানে লগত টকা 1000 পৰা যোগাৰ কৰি দিছে আৰু পাৰিলে দিম বুলি কৈছে। তেতিয়া ৰাতি যেতিয়া পেচেণ্টজনী পেচাব লাগিছে, তেতিয়া কৈছে যে পেচাব লাগিছে, চেলাইনটো খুলি দিয়ক, পেচাব কৰিব। তেতিয়া কৈছে খুলিব নালাগে, এনেকৈ যা। তেতিয়া কি কৰিছে, লৈ যেতিয়া গৈ আছে চেলাইন খুলি তেজ ওপৰ ফালে উঠিব ধৰিছে। দৌৰদৌৰিকৈ বন্ধ কৰিছোঁ যদিও এই হামিদা নামৰ নাৰ্ছজনী আহি কৈছে যে এই তহঁতো কোনে বেটাৰ পৰা নামিব দিছে, কোনে কৈছে তই, এনেকৈ কৈ পেলাই দুটা চৰ এনেকৈ মানে সোধাইছে, এতিয়াও ফুলি আছে। গতিকে আজি এই অভিযোগটোৰ কাৰণে আমাৰ সদস্য আহি সদস্যৰ কি অপৰাধ আছিলে, সদস্য আমাৰ সদস্যবোৰ অত্যাচাৰ এইবিলাক, আৰু ইয়াত যে এইবিলাক যে অভিযোগ চলে, এই অভিযোগবিলাক দিয়াৰ কাৰণে এজন কৰ্তৃপক্ষ থাকে, আমি সেইজন কৰ্তৃপক্ষ সময়মতে ইয়াত নাপাওঁ। ইনচাৰ্জ সময়মতে ইয়াত নাথাকাৰ কাৰণে কি হৈছে, তলৰ কৰ্মচাৰীসকলে যি ধৰণৰ মানে দুৰ্ব্যৱহাৰ, উৎকোচ লোৱা, ধন দাবী কৰা, নহ'লে ট্ৰেন্সফাৰ, পইচা নিদিলে ৰেফাৰ, আৰু পইচা দিলে ইয়াত ডেলিভাৰী হয়, এই প্ৰক্ৰিয়াটো যে চলি আছে, আমি গোটেইখিনি আমি তথ্য কাৰণ যোৱা এই কেইদিনমান আগতে শামছুল হক নামৰ এজন গৌৰীবাৰী পথাৰৰ ইয়াৰ পৰা টকা বিচাৰিছিলে, নিদিয়াৰ কাৰণে ৰেফাৰ দিছে, আৰু নগাঁৱত যোৱাৰ লগে লগে নৰ্মেল ডেলিভাৰী হৈছে। এই যে এইবিলাক চলি আছে, আজি এই অঞ্চল গৰাখহনীয়া অঞ্চল, দুখীয়া ৰাইজ, দুখীয়া মানুহ ক'ত আহে, চিভিলত আহে, ধনী মানুহে নাৰ্ছিঙত যায়। গতিকে এই দুখীয়া মানুহখিনি এই হস্পিটেলত আহি যদি ন্যায় নাপায়, সেৱা নাপায়, তেনে আমাৰ দুখীয়া ৰাইজ যাব ক'লৈ? গতিকে আজি এনেধৰণৰ যে দুৰ্ব্যৱহাৰ, দুৰ্নীতি, ভ্ৰষ্টাচাৰী, উৎকোচ লোৱা, ধমকি, মাৰপিট,
এইবিলাক যে চলি আছে আপুনি যে অভিযোগ কৰিছে গুণ্ডাগিৰি কৰিছে কোনে কৰিছে গুণ্ডাগিৰি গুণ্ডাগিৰি কৰিছে মানে ইয়াত এজন কিবা দায়িত্বত আছে চৰকাৰে কিবা দায়িত্ব দিছে চাকৰি আছে নাজানো এজন বাবুল নামৰ এটা ল'ৰা সি কি কৰে কি ইনচাৰ্জৰ দায়িত্বত কাম কৰি আছে ইনচাৰ্জৰ দায়িত্বত কাম কৰি আছে ইনচাৰ্জ নাথাকিলে দায়িত্বটো বাবুলক যেন দি যায় বাবু এই বাবুক যেন দি যায় এই ইনচাৰ্জত যিকোনো অভিযোগ লৈ আহিলে প্ৰথমে বাবু সন্মুখত আহে আৰু তই কি হৈছে আৰু অভিযোগবিলাক বাবুয়ে শুনে আৰু যেন বাকী হয়তো কাৰোবাক দায়িত্ব দিয়া নাই ইনচাৰ্জে হয়তো বাবুক দায়িত্ব দিছে যাৰ কাৰণে গোটেইখিনি অভিযোগ বাবুক শুনাব লাগে বাবু কি ডক্টৰ নেকি নাজানো কি দায়িত্বত আছে আমি কৈছোঁ নহয় নাজানো কি দায়িত্বত আছে ইয়াত গোটেই এই বাবুৱে কি কৰিছে আমাৰ সদস্যক ৰাতি মানে মাৰিবলৈ ধৰিছে আটকাই ৰাখিছিলে তেতিয়া মই ফোন কৰি দিয়াৰ পিছতে আমাৰ সদস্যজনক এৰিছে চৰকাৰী কৰ্মচাৰী নেকি নাজানো আমি জানা মতে কোনো চৰকাৰী চাকৰি নহয় ইয়াৰ কোনো দায়িত্ব মানে কোনো কৰ্মচাৰী নহয় গতিকে আজি তেওঁৰ নেতৃত্বত মুৰিৰ হস্পিটেলটো চলি আছে এইটো চবতে এইটো জ্ঞাত চবেই জানে গুণ্ডাগিৰি মানে কালি আমাৰ সদস্যক আটকাই ৰাখিছে মাৰিলে হয় মোক ফোন মাৰাৰ পিছত মই ফোন মাৰি কৈ দিয়াৰ পিছতহে আমাৰ সদস্যক এৰিছে আৰু অপৰাধটো আছে আমাৰ সদস্যৰ এই যে যিহেতু ভুক্তভোগী ৰাইজে যেতিয়া ফোন মাৰি মাতিছে যে আপোনালোকে আহক আমাৰ লগত এনেদৰে অন্যায় চলিছে আমাৰ লগত টকা লৈ আছে মাৰপিট কৰি আছে পেচেণ্টক এনেদৰে খবৰ পাই আমাৰ সদস্যজন আহিছিলে এইটোৱে আমাৰ সদস্যৰ অপৰাধ আছিলে যাৰ কাৰণে এই বাবুল নামৰ ল'ৰাটোৱে ইয়াত মানে আটকা ৰাখি মাৰপিট কৰাৰ কাৰণে হেৰি হৈছিলে মই ফোন কৰি আমাৰ সদস্যক যেনে আমি বচাইছোঁ আৰু হামিদা নামৰ এই নাৰ্ছজনীয়ে বহুদিনৰ পৰা উৎকোচ লৈ আছে আৰু পেচেণ্ট লগত সদায় দুৰ্ব্যৱহাৰ কৰে এই হামিদা নামৰ নাৰ্ছজনী ধৰিছিলে কোনে যোৱাকালি এই বাবু মৈৰাবাৰীৰ পৰা ইছমাইল হুছেইনৰ ৰিপৰ্ট ডেইলি টাইম অসম।